ছোৱালীজনীৰ সেই মূৰৰ ওপৰত যোৱা বুলি কৈছে মূৰৰ ওপৰত যোৱা বুলি কৈছে কণ্ট্ৰোল হেৰাই গৈছে কণ্ট্ৰল হেৰাই গৈছে কোনখিনি জেগাত ৰখিছে তাৰপিছত তেওঁ এক্সিডেণ্টটো কৰি অলপমান আগবাঢ়ি আহি গাড়ীখন এইপিনে ৰাস্তাৰ ছাইডত ৰখাই মানে পলাইছে ড্ৰাইভাৰটো ড্ৰাইভাৰটো পলাই গৈছে সেইখিনি সময়ত আপোনালোক আছিলে নেকি নমস্কাৰ এটা বেয়া খবৰ লুনা বাইদেউ আমি কি ঘটনা হৈছিলে আপোনালোকে সেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আজি প্ৰথমবাৰৰ বাবে এনেকুৱা ঘটনা মই শুনিলোঁ যে এম্বুলেঞ্চত মানে দুৰ্ঘটনা হয় মানে খুন্দা মাৰি লুনা বাইদেৱে মৃত্যু হ'ল আৰু লুনা বাইদেউ কোন হয় ক'ৰ পৰা কৈছে ক'ত মৃত্যু হৈছে এইটো জানিবলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব ঠিক আছে নিউজটো সম্পূৰ্ণকৈ চালে গম পাবা এতিয়া লুনা বাইদেউ যে ক'ত আছিলে বা ক'ত গৈছিলে এক্সিডেণ্ট হৈ ক'ত মৰিলে আপোনালোকে ঠিক তেনেদৰে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা এতিয়া বহুত দুখ লগা কথা যে আমাৰ 108ত খুন্দা মাৰি লুনা বাইদেউ মৃত্যু হৈছিল আমি নিউজত এইমাত্ৰ শুনিলোঁ মানে কালি হৈছিল ঘটনাটো মই আজি নিউজত দিয়া হ'ল আপোনালোকে চাই ল'ব যে আমাৰ মানুহৰ জীৱন আজি আছে কালি নাই ঠিক তেনেদৰে আমি কাৰ কপালত যে লিখা আছে যে সেই মানুহজন কেতিয়া মৃত্যু হ'ব বা কি দুৰ্ঘটনা হয় মৃত্যু হ'ব আমি কোনো ক'ব নোৱাৰিম সেইকাৰণে আমি সকলোৱে মিলিজুলি থাকিব লাগে বা সকলোৱে আমি আনন্দৰে ফূৰ্তিলে আমি এই সংসাৰটো খাই যাব যে মই কৈছোঁ যে এই লাইফত যদি তুমি অকলে আহিছা আৰু অকলে যাব লাগিব সেইকাৰণে সুখী সুখী খাৱা মানুহৰ লগত কাজিয়া পেচাল নকৰিব আমি নিজে এইবিলাক কামটো কৰি আমি এদিন হ'লেও যাবই লাগিব সেইকাৰণে কাৰ লগত হিংসা কৰি লাভ নাই বা কাৰো লগত এইবিলাক কাম যে ই ধনী আছে আজি তাৰ ইমান টকা আহিছে ক'ৰ পৰা আহিছে যেনেকৈ জুবিন দাক কৰিছে জুবিন দাৰ টকা আছিলে জুবিন দাক হত্যা কৰিলে সেইকাৰণে মই কৈছোঁ কাকো হিংসা কৰি লাভ নাই যেনেকৈ জুবিন দাক হিংসা কৰি জুবিন দাক হত্যা কৰিলে ঠিক তেনেদৰে মানুহে মানে বেছি দিন মানুহৰ লগত ভাল নাথাকে বা মানুহে ভাল কাম কৰিব নোৱাৰে সেইকাৰণে কৈছোঁ আমি আজি আছে কালি নাই আমি পাথৰ জীৱন লৈ অহা নাই সকলোৱে মিলিজুলি খাব লাগে কাৰোক হিংসা কৰি লাভ নাই এতিয়া আমি কথাটো পাতোঁ আৰু নিউজটো চাওঁ যে আমাৰ লুনা বাইদেৱে কেনেকৈ ঘটনা হৈছিল এই নিউজটো চাই ল'ম ঠিক আছে এতিয়া আপোনালোকে চাই ল'ব পোনপ্ৰথমবাৰ মোৰ চেনেলত স্বাগতম জনালোঁ যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বহুত দুখ লাগিলোঁ ভিডিঅ'টো চাই মানে এজন ছোৱালী মানুহ এনেকুৱা মৃত্যু হ'লে আমি বেয়া লাগোঁ কিবা এটা বুঢ়া মানুহ বা বুঢ়ী মানুহ হত্যা হ'লে কিবা মৃত্যু হ'লে আমি একো মানে বেছি দুখ নহয় কিন্তু অলপ ডেকা ল'ৰা ছোৱালী মৃত্যু হ'লে অলপ বেয়া লাগে কিয়নো বাৰু সংসাৰ খোৱা কথা আছে নহয় সেইকাৰণে দুখ লাগে আৰু ন ঠিক আছে ভিডিঅ'টো চাই লোৱা মই নাছিলোঁ সেই টাইমত মই তাৰপিছত আহি পাইছোঁ দেখিলোঁ খুব বহুত মানুহ ভিৰ হৈ আছে বোলো ৰাস্তাটোৰ কিহৰ কাৰণে ইমান ভিৰ হৈছে মইতো নাজানো যেতিয়া মই আহি জেগা পালোঁ তেতিয়া গম পালোঁ যে কিবা এটা এক্সিডেণ্ট হৈছে এতেকে যাই পেলাই মানুহক সুধিলোঁ কেনেকৈ কি হ'ল মানুহবিলাকে ক'লে যে ওপৰৰ পৰা এখন এম্বুলেঞ্চ আহিছে এই এম্বুলেঞ্চখনে স্কুটিখনত খুন্দা মাৰিলে খুন্দা মাৰি ল'ৰা ছোৱালী মানে এইটো পৰি গ'ল দুইজনে ল'ৰাটো সিটো ছাইডত পৰিল আৰু ছোৱালীজনী বোলে এইটো ছাইডত পৰিল এইটো ছাইডত পৰাৰ লগে লগে এম্বুলেঞ্চখনে আহি ছোৱালীজনীৰ সেই মূৰৰ ওপৰত যোৱা বুলি কৈছে মূৰৰ ওপৰত যোৱা বুলি কৈছে কণ্ট্ৰোল হেৰাই গৈছে কণ্ট্ৰল হেৰাই গৈছে কোনখিনি জেগাত ৰখিছে তাৰপিছত তেওঁ এক্সিডেণ্টটো কৰি অলপমান আগবাঢ়ি আহি গাড়ীখন এইপিনে ৰাস্তাৰ ছাইডত ৰখাই মানে পলাইছে ড্ৰাইভাৰটো ড্ৰাইভাৰটো পলাই গৈছে সেইখিনি সময়ত আপোনালোক আছিলে নেকি নাই পলাই যোৱাটো মই নাই শুনিছে আপুনি শুনিছোঁ পলাই যোৱা বুলি যিহেতু ছোৱালীজনী বৰ্তমান সময়ত মৃত্যু হৈছে আৰু ড্ৰাইভাৰজনো বৰ্তমান যি এম্বুলেঞ্চৰ যিজন ড্ৰাইভাৰ আছিলে তেওঁৰ সন্ধান লাভ কৰিছে বৰ্তমান আৰু আপুনি মোক কোৱা মতে এইখিনি জেগাত প্ৰায় দুৰ্ঘটনা সৰু সুৰা ঘটনা হৈ থাকে সৰু সুৰা ঘটনা হৈ থাকে তাৰমানে আপ মানে বহুত আপ হয় ওপৰৰ পৰা নামি যিবিলাক গাড়ী নামি আহে খুব স্পীডত আহে তেতিয়া ব্ৰেকেও কাম নকৰা হৈ যায় এই ৰাস্তাটো খুব আপ সেইকাৰণে এক্সিডেণ্টবিলাক ইয়াত হৈ থাকে এনেকুৱা আপুনি যিহেতু আহি পেলাই আপুনি দেখিছিলেহি আৰু বহু মানুহক সমাগম হোৱা দেখিছিলে বহু মানুহে যিহেতু প্ৰত্যক্ষভাৱে দেখিছিলে যদি আপুনিও দেখা নাই এই প্ৰত্যক্ষদৰ্শীসকলৰ পৰা আপুনি কি বুলি শুনিছিলে এম্বুলেঞ্চখন স্পীডত আছিল নেকি বা নিচাসক্ত হৈ আছিল নেকি যিজন যুৱকে চলাইছিলে কি বুলি শুনিছিলে এনেই কোৱা মতে এম্বুলেঞ্চখন জ্বৰত আহিছে আৰু ছিংগল মানুহ আছে এম্বুলেঞ্চত কোনো বেলেগ মানুহ নাই বেমাৰীও নাই কোনো পেচেণ্ট নাছিলে অকল ড্ৰাইভাৰজনে আছিল তাৰপৰা কিবা অলপ ড্ৰিংক কৰা বুলিও কৈছে পাব্লিকে অলপমান ড্ৰিংক কৰা বুলি নহ'লে সি ডাইৰেক্ট আহি পেলাই কেনেকৈ খুন্দাটো লগাব স্কুটিখনত
এনেকুৱা কিবা অলপ আছিলে আৰু এনেকুৱা সেইখিনিয়ে মই জানো, বেলেগ আৰু নাজানো। নিশ্চয়কৈ তেওঁৰ মই যিটো মন্তব্য, তেওঁ যিহেতু প্ৰত্যক্ষদৰ্শী তেওঁ নাছিলে, তেওঁ পিছত আহি তেওঁ সমাগম দেখিছিলে, তেওঁ ঘটনাটো কি হৈছিলে তেওঁ প্ৰত্যক্ষদৰ্শীৰ পৰা তেওঁলোকে বিৱৰণ লৈছিলে। তেওঁ যিহেতু কৈছে মোৰ এই কিছু নিলগত যিখিনি ঠাই মোৰ ভিডিঅ' জানিছিলে সেই তাৰলৈকে এম্বুলেঞ্চখন আহিছিলে আৰু এম্বুলেঞ্চখন ইয়াত ৰখাই যিজন ড্ৰাইভাৰ আছিলে, যাৰ বৰ্তমান সময়ত সন্ধান লাভ কৰিছিলে, সেই ড্ৰাইভাৰজন ইয়াৰ পৰা পলাই যোৱা বুলি তেওঁলোকে প্ৰত্যক্ষদৰ্শীৰ পৰা তেওঁলোকে শুনিবলৈ পাইছিলে। আৰু এই জেগাখিনিত প্ৰায় দুৰ্ঘটনা সংঘটিত হৈছে বুলি খুৰাই যিটো আমাক কৈছে, তেওঁ মন্তব্য কৰিছে প্ৰায় দুৰ্ঘটনা সংঘটিত হৈ থাকে। ওপৰৰ পৰা প্ৰায় ফুল স্পীডত গাড়ীসমূহ আহে, ইয়াত কোনো ৰক্ষণাবেক্ষণ নোহোৱাকৈ গাড়ীসমূহ ইয়াৰ পৰা ফুল স্পীডত যোৱা বুলি তেওঁলোকে কৈছে। আৰু এক মৰ্মান্তিক দুৰ্ঘটনা, যিটো দুৰ্ঘটনাই বৰ্তমান সময়ত ৰাজ্য কঁপাই গৈছে বুলি কৈছোঁ। এগৰাকী 26 বছৰীয়া যুৱতী আৰু নিমিষতে হেৰাই গ'ল। তেওঁ যিহেতু সৰস্বতী পূজালে বুলি ঘৰৰ পৰা ওলাই আহিছিলে, কিন্তু ৰুমৰ পৰা যি সাজি কাচি ওলাইছিলে, কিন্তু পুনৰ ঘূৰি যাবলৈ নাপালে। তেওঁ শেষ নিশ্বাস ত্যাগ কৰিলে এই দুৰ্ঘটনাৰ ফলতেই। সৰস্বতী পূজা আছিলে, তো এনে সন্ধিয়াৰ ভাগত মানে বজাৰলৈকে ওলাই আহিলোঁ। ওলাই অহাৰ সময়তে তাৰমানে এনে বজাৰত কোনোবাই কোৱা শুনা পালোঁ আৰু যে এনেকৈ এটা ঘটনা ঘটিছে, কিন্তু এই বুলি ভবা নাই প্ৰথম অৱস্থাত। তাৰপিছত যেতিয়া সকলোবিলাকে ক'ব ধৰিল যে এনেকুৱা ঘটনা, পিছত এই খুৰাক ফোন কৰিলোঁ। খুৰাক ফোন কৰোঁতে খুৰাই ক'ল ময়ৰ কথাটো শুনিলোঁ, কিন্তু একজাক্ট মানে কথাটো ময়ো কনফাৰ্ম নহয়। এক্সিডেণ্ট হৈছে সেইটো হোৱাটো হয়, কিন্তু ছিৰিয়াছ বুলি ক'লে। তাৰপিছত তেনেকৈ অলপ সময় পিছত খুৰাই আকৌ মোক ফোন কৰিলে। ফোন কৰি ক'লে যে মানে খবৰটোতো ভাল নহয়, বেয়াই খবৰ। তাৰপিছত তেনেকৈ তাই আচলতে ভিনীয়েক বাইদেউৰ ঘৰতে থাকে, যিহেতু JB ল' কলেজৰ পৰা এইবাৰ পাছ কৰিলে, আৰু তাতে এনেকৈ বাইদেউহঁতৰ লগতে থাকে। তো যোৱাকালি বাইদেউৰ ঘৰৰ পৰাই হ'ল নে ফ্ৰেণ্ডৰ ঘৰৰ পৰাই মুঠতে যাব ধৰিছিল স্কুটি দি। যাই থাকোঁতে কাহিলীপাৰাৰ সেইখিনিতে মানে এখন তীব্ৰবাহী 108 খুন্দোৱা বুলি খুন্দিয়ে তাতে মানে হেৰি কৰে, এক্সিডেণ্টটো কৰে। শুনা পোৱা মতে আমি আপোনালোকৰ মিডিয়াৰ থ্ৰুতে গম পাইছোঁ যে সুৰামুক্ত অৱস্থাত আছিলে, বা যেনেকৈ নহওক 108ক মৃত্যুঞ্জয় বা জীৱনদায়িনী বুলি কোৱা হয়। কিন্তু সেই 108এ খুন্দিয়াই থৈ যোৱাটো বহুত ডাঙৰ এটা কথা, আৰু এইটো মানে এক প্ৰকাৰ ক'ব লাগিব চালকৰ গাফিলতিৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা ঘটিছে। আৰু শুনিব পোৱা মতেতো তাইৰ বাহিৰেও আৰু বেলেগ এটা ল'ৰা এটাকো বোলে খুন্দিয়াইছে, তাৰ অৱস্থা বোলে ছিৰিয়াছ। গতিকে এইটো কথাই ক'ব লাগিব যে চালকৰ গাফিলতিৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা হয়। আৰু চবচে দুখৰ কথা এইটোৱে যে 108 বেলেগ যিকোনো গাড়ী যেতিয়া এক্সিডেণ্ট কৰে, গাড়ীখনে উঠাই লৈ যায়, আৰু আমি যিকোনো এক্সিডেণ্ট এটা হ'লে 108ক ফাৰ্ষ্ট ফোন কৰোঁ। গতিকে সেই 108এ খুন্দিয়াই গৈছে আৰু হস্পিটেলত নিব লাগে, সেইখিনি কৰিব এৰি তেওঁ পলাইছে। এইটোতো বহুত ডাঙৰ মানে এটা গাফিলতি বুলিয়ে ক'ব লাগিব আচলতে। আৰু তেনেকুৱা ধৰণৰ মানে চালকক মানে কঠোৰ শাস্তি দিব লাগে আচলতে। মানে যেতিয়া খবৰটো পাইছিলে ভিনীয়েকে লগে লগে গ'লে, যোৱাৰ পিছত হস্পিটেল GMCত তাতে গ'লে। যোৱাৰ পিছত তেতিয়া GMCৰ হয়তো যাই নাপালে নেকি, তেনেকুৱাতে তাৰমানে শেষ নিশ্বাস ত্যাগ হৈছিল। তাৰপিছত তাতে যে যিটো পৰিৱেশ, তাতে এটা ৱাৰ্ড বয় নাই। ভিনীয়েকে পৰা আমি জানিব পাৰিছোঁ যে এটা ৱাৰ্ড বয় নাই, নিজৰ পৰিয়ালৰ লোকে মৰ্গলৈ লৈ যাব লগা হৈছে। ইয়াতকৈ ডাঙৰ কথা আৰু কি হ'ব পাৰে। আজি এনেকুৱা এটা ধৰক চৰকাৰে ইমানখিনি হেৰি কৰাৰ পিছতো এই অৱস্থাটো যে হৈছে, আল্টিমেটলি সকলো ক্ষেত্ৰতে গাফিলতি থকা বুলিয়ে মই ক'ব বিচাৰোঁ আচলতে। এই ক্ষেত্ৰত মই কাক দোষ দিম, সেইটোতো ঠিক নহ'ব কথাটো, কিন্তু এনেকুৱা ধৰণৰ যাতে ভৱিষ্যতে নহয় তাৰ প্ৰতি অলপ সকলোৱে সজাগ হোৱাটো দৰকাৰ, আৰু মই এইখিনি কথাই ক'ম।